অসম বন সুৰক্ষা বাহিনীৰ ৭ম সংখ্যক গোটৰ দীক্ষান্ত সমাৰোহৰ সন্মানীয় মুখ্য অতিথি সৰ্বজন প্ৰিয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় অগ্ৰসৰ হৈছে দীক্ষিত হ'বলগীয়া কুচকাৱাজকাৰীসকলক পৰিদৰ্শন কৰাৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই লগত গৈছে আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীযুত জ্ঞানেন্দ্ৰ প্ৰতাপ সিং মহোদয় আৰু সম্পূৰ্ণ বিভাগীয় নিয়মৰ মাজেৰে সন্মান প্ৰদৰ্শন কৰি পৰিদৰ্শন বাহনত আগবঢ়াই লৈ গৈছে কুচকাৱাজ নায়ক অৰ্থাৎ পেৰেড কমান্ডাৰ দীপেন সিন্টে। आज के हमारे माननीय मुख्य अतिथि दीक्षांत परेड को निरीक्षण करने जा रहे हैं और उनको सम्मानपूर्वक ले जाते हुए माननीय महानिदेशक और परेड कमांडर कांस्टेबल दीपेन शिंदे।
কৰিছে নৱাগত জোৱানসকলৰ অভিভাৱকসকলেও যিসকল আজিৰ অনুষ্ঠানত উপস্থিত আছে। ये तो सेकंड फॉरेस्ट बैटेलियन होगा कि थर्ड होगा? थर्ड है सर, इसमें 140 सर फर्स्ट का है, 121 सेकंड का है, बाकी 669 थर्ड का है। वो वैकेंसी वो वैकेंसी अभी ऑलरेडी 400 और वैकेंसी है। সন্মানীয় ৰাষ্ট্ৰীয় পতাকা বহন কৰি নিচানতলী দীক্ষাস্থলীলৈ প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় সন্মান জনাব অনুৰোধ সকলোৱে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব। চৰকাৰী পোছাক পৰিহিত বিষয়াজনসকলে চেলুট দি সন্মান জনাব। এবার স্যার গোটে নতুন পুরা বহুত স্মার্ট হয়েছে। তিনি বৰণীয়া আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় পতাকা, যি বিশ্ব সভ্যতাত ভাৰতীয় লোকৰ ত্যাগ, সাহস, শান্তি, ঐক্য, বিশ্বাস আৰু শৌৰ্যৰ প্ৰতীকেৰে বৈশিষ্ট্য বহন কৰিছে। সন্মানীয় ৰাষ্ট্ৰীয় পতাকাৰ দলত থিয় হৈ বিভাগীয় পতাকাৰ সন্মুখত
অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱানসকলে নিজকে প্ৰস্তুত কৰিছে দীক্ষান্ত সমাৰোহৰ মূল উদ্দেশ্য শপত গ্ৰহণৰ বাবে। हमारा फर्स्ट कमांडो बेटालियन का टॉप का तो अपलोड हो गया आज रात तक आज गेले की अपलोड हो गया ड्राइवर सर लैंड कर दिखा दिया सब अभी क्या बोल रहे हो आज गया सर आज रात में करके कल परसों हम बात करेंगे। उन्होंने सर पूरा पॉइंट वाइज दे दिया था सड़क दोबारा सड़क पे जाने के बाद इस पे ही हम लोग अभी वो करने का मूड में है तो ये सर ने बहुत जबरदस्त वो लोग सोच रहा था कि ये यादव ने पोस्ट थॉट में प्रोटेक्शन देने के लिए किया सारा प्रॉब्लम क्रिएट किया वही चाहते দীক্ষান্ত সমাৰোহৰ মূল পৰ্ব শপত গ্ৰহণ নৱাগত প্ৰশিক্ষাৰ্থী জোৱানসকলক শপত গ্ৰহণ কৰাবলৈ অগ্ৰসৰ হৈছে লাচিত বৰফুকন পুলিচ একাডেমীৰ আৰক্ষী উপ অধীক্ষক গুৰুপ্ৰসাদ ফুকন। मैं शपथ लेता हूं कि मैं भारत के संविधान के प्रति एवं असम बंद की बहनियों के आदर्श के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भय या पक्षपात अनुराग या द्वेष के बिना सभी प्रकार के लोगों के प्रति न्यायपूर्वक व्यवहार करते हुए अपनी कर्तव्यों का निर्वहन करूंगा। हमारे पास फ्लैग था और पूरी
अब मैं आप सभी से अनुरोध करती हूँ कि राष्ट्र ध्वज के सम्मान में सब अपने स्थान पे खड़े हो तथा वर्दीधारी सैल्यूट करें। जोश से भी रखना होता है। 2 घंटा का कार्यक्रम सालाना कुछ भी करना कि तो गलत लोग करते हैं, उनको तो पहुँचता नहीं है। बड़े समाज में बड़े समाज में याद करते দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি সন্মানীয় ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ বিভাগীয় পতাকাৰ সন্মুখত শপত বাক্য পাঠ কৰাৰ লগে লগে অসম বন সুৰক্ষা বাহিনীৰ সৰ্বমুঠ 940 গৰাকী নৱাগঠিত জোৱানে লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা স্বীকৃতি লাভ কৰিলে পূৰ্ণাংগ ৰূপত একোজন বন সুৰক্ষা জোৱানৰ একোজন জোৱানৰ স্বীকৃতি লাভ কৰি দীক্ষিত জোৱানসকল অগ্ৰসৰ হৈছে শৃংখলাবদ্ধতাৰ অনুপম কলা কুচকাৱাজ প্ৰদৰ্শনৰ বাবে। अभिवादन मंच के सामने सैल्यूट देते हुए परेड कमांडर कांस्टेबल दीपेन शिंदे और परेड ट्वाइसी कांस्टेबल मानव ज्योति दास। 1 नंबर कंपनी के कमांडर हैं महिला कांस्टेबल रोशनी बसुमतारी। कंपनी को नेतृत्व कर रहे हैं कांस्टेबल हीरोक ज्योति पेगू।
को नेतृत्व कर रहे हैं कांस्टेबल नवमणि बगलारी। चार नंबर कंपनी को नेतृत्व कर रहे हैं कांस्टेबल संजय गोगोई। पांच नंबर कंपनी को नेतृत्व कर रहे हैं कांस्टेबल प्रणव पायंग। বৰ্তমান চৰকাৰৰ দিনত অসমৰ লগতে ভালে আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰিচালনাত
তথা তেখেতৰ বিশেষ তৎপৰতাৰে সম্পূৰ্ণ স্বচ্ছ পৰীক্ষা প্ৰক্ৰিয়াৰে পোৱা নিযুক্তি বাছনি পৰীক্ষাত সমাজৰ প্ৰকৃত যোগ্যজনে নিযুক্তি লাভ কৰিছে। অভাৱগ্ৰস্ত পৰিয়ালৰ সদস্যসকলে নিযুক্তি লাভ কৰিছে। আজিৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰা 940 গৰাকী সৌভাগ্যৱান অসংখ্য বাহিনীৰ জোৱান এই অঞ্চললৈ নিযুক্তি লাভ কৰে। প্ৰতিগৰাকী নৱাগত জোৱানৰ বাবেই আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। যিগৰাকী স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে তেওঁলোকে নিযুক্তি লাভ কৰিলে, তেখেতৰ উপস্থিতিতে তেওঁলোকে দীক্ষান্ত সমাৰোহত দীক্ষিত হোৱাৰ লগতে সেইগৰাকী সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে আজিৰ এই অনুষ্ঠানত অভিবাদন জনাবলৈ সুবিধা লাভ কৰিছে। গৌৰৱ অনুভৱ নিশ্চয় কৰিব এই নৱাগত জোৱানসকলৰ অভিভাৱকসকল বিভিন্ন প্ৰান্তৰ পৰা আহি এই অনুষ্ঠানত উপস্থিত হৈছে। हाँ এইফালে দেখুৱা ক'ত দেখুৱাই আছো ই দেখুৱাই আছে না সিএম এইটো সাইড দেখুৱা সপ্তমটো গোটৰ আজি দীক্ষান্ত সমাৰোহ আদৰণি ভাৱনা পঢ়াব মাননীয় আৰক্ষী সঞ্চালক আমি মহোদয়ক দিবলৈ অনুৰোধ জনাওঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, মাননীয় বনমন্ত্ৰী শ্ৰীযুত মোহন पटवारी देव, स्पेशल चीफ सेक्रेटरी फॉरेस्ट, एडिशनल चीफ सेक्रेटरी होम एंड पॉलिटिकल, PCCF, यात उपस्थित हमार मुखिया कर्मीসকল, परेडत उपस्थित আজি ৰিক্ৰুট কনষ্টেবল তেখেতসকলৰ পৰিয়ালবৰ্গ, মণিপুৰৰ ইয়াত ট্ৰেইনিং কৰি থকা ৰিক্ৰুট কনষ্টেবলসকল, আমাৰ মিডিয়াৰ বন্ধুসকল, মই আজি এই পাছিং আউট পৰেডত আপোনালোকক সকলক স্বাগতম জনাইছোঁ। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ব্যস্ততম কাৰ্যসূচীৰ মাজত সময় ওলাই আমাৰ মাজত আজি আহিছে, সেইবাবে তেখেতৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। এটা কথা মই ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী হোৱা কালৰ পৰা যিমান আমাৰ আৰক্ষী ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰতি অৰিহণা জগাইছে তাৰ বাবে অসম আৰক্ষী সদায় তেখেতৰ ঋণী হৈ থাকিব। আজি আমি ইয়াত যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিছোঁ, নতুন বিল্ডিং হওক, নতুন কনভেনশ্যন চেণ্টাৰ হওক, মেছ হওক, এই গোটেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মৈত্ৰী আঁচনিৰ জৰিয়তে আমাক দিছে। অকল ইয়াতে নহয়, গোটেই অসমখনত প্ৰায় 300মান থানা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে আমি বনাই আছোঁ। তাত প্ৰায় 150মান কমপ্লিট হৈছে ইতিমধ্যে। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। বনমন্ত্ৰী ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছে, তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ যিখিনি বন বিভাগৰ বিষয়াসকল আছে, তেখেতৰ লগত যিখিনি ডাইৰেকশ্যন দিছে
সেই ডাইৰেকশ্যনৰ মতে আমি আজি ফৰেষ্ট আৰু পুলিচ এটা চিমলেছ অৰ্গেনাইজেশ্যন হৈ গৈছোঁ। আজি আপোনালোকে ইয়াত ফৰেষ্টৰ পতাকাৰ তলত ওথ লৈছে, কিন্তু সেইটো একচুৱেলি আমাৰ জইণ্ট ওথ। আমি মিলি ফৰেষ্ট আৰু পুলিচ আমি মিলিহে এইটো আমাৰ অসমৰ যিখিনি বন সম্পদ আছে তাৰ ৰক্ষা কৰিব পাৰিম। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় বন মন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা তেখেতক মই আশ্বাস দিছোঁ যে আৰক্ষী আৰু বন বিষয়া কৰ্মীসকল মিলি আমাৰ বন সম্পদ অক্ষুণ্ণ ৰাখিব। আজি যিখিনি আমাৰ ৰিক্ৰুট কনষ্টেবলসকলৰ পৰিয়ালবৰ্গৰ মানুহ আহিছে তেখেতসকলক মই বিশেষভাৱে স্বাগত জনাইছোঁ, ধন্যবাদ দিছোঁ যে তেখেতসকলে আজি ইয়াত আহিছে। তেওঁলোকে আজি ফৰেষ্টৰ যিখিনি ৰিক্ৰুট কনষ্টেবল যোৱা 1 বছৰ কষ্ট কৰিছে সেইটো আজি পৰিণামটো তেওঁলোকে নিজে নিজ চকু দি দেখিছে। খুব ভাল পৰেড হৈছে। আজি আমি ইয়াত 940জন ৰিক্ৰুট কনষ্টেবলৰ পাছিং আউট কৰিছোঁ। এইটো আমাৰ 3rd বেচ ফৰেষ্টৰ। ইয়াৰ আগতেও প্ৰায় 580জন ফৰেষ্টাৰ গ্ৰেড 1 ইয়াৰ পৰা ট্ৰেইনিং লৈ পাছ আউট হৈছে। টোটেল আমি এতিয়ালৈকে 1521জন ফৰেষ্টৰ বিষয়া আৰু কৰ্মীসকলক ইয়াত ট্ৰেইনিং দিছোঁ। আমাৰ ওপৰত ইমান বিশ্বাস কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টে যে আমাক ট্ৰেইনিং কৰাবলৈ দিছে তেখেতসকলক মই সেইটো বাবে ধন্যবাদ জনাইছোঁ। ইয়াত যিখিনি আমাৰ ট্ৰেইনিং ষ্টাফ চবক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যিখিনি কষ্ট কৰিছে তাৰ বাবে তেওঁলোকক মই আকৌ সেইটো ক'ব খুজিছোঁ যে তেনেকুৱা কষ্ট কৰি যিমান এতিয়া মণিপুৰৰো ৰিক্ৰুট চলি আছে, ট্ৰেইনিং চলি আছে, তেনেকৈ চলাই থাকক। সেইটো কাৰণে আমাৰ এটা ভাল বণ্ডিং হ'ব। আজি যিখিনি ইয়াত আমাৰ কনষ্টেবল ৰিক্ৰুট কনষ্টেবল ফৰেষ্টৰ আহিছে তেওঁলোকে আমাৰ 6টা বাটালিয়নৰ ট্ৰেইনিং কৰি ইয়াত আহিছে। যোৱা বছৰ জুন মাহত তেওঁলোকৰ ট্ৰেইনিংটো আৰম্ভ হৈছিলে। তাৰপিছত ট্ৰেইনিং শেষ কৰাৰ পিছত পাছিং আউটৰ কাৰণে ইয়াত আৰু বণ্ডিঙৰ এক্সাৰচাইজৰ কাৰণে ইয়াত একেলগে তেওঁলোকক অনা হৈছিলে এই বছৰৰ মে' মাহত। তাৰপিছত ইলেকশ্যনতো তেওঁলোকে আমাৰ লগত ডিউটি কৰিছে। তাৰপিছত কিছুদিন আগত যিখিনি বানপানী হৈছে এই বানপানীৰ সময়তো আমাৰ ৰিক্ৰুট ফৰেষ্ট কনষ্টেবলসকলে গৈ ডিউটি কৰি আহিছে। ছাৰ মই এইটো ক'ব খুজিছোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰি ট্ৰেইনিং কৰিছে। ডিউটিৰ টাইমতো তেওঁলোকৰ পাৰফৰ্মেঞ্চ ভাল। মই আশা কৰিছোঁ যে আপোনালোকে অনাগত দিনতো ঠিক তেনেকৈ কষ্ট কৰি কাম কৰিব আৰু অসমৰ নামটো আৰু অসমৰ কাৰণে আৰু সুনাম কাঢ়ি আনিব পাৰে। শেষত মই আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ। ইয়াৰ পিছতেই পুৰস্কাৰ বিতৰণ কাৰ্যসূচী আছে।
আন্তৰিক শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইনডোৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান লক্ষ্মী হালৱা। দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত মহিলা আৰক্ষী লক্ষ্মী হালৱা। মহিলা বিভাগত শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন আউটডোৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান ৰামমোহন দাস। বন্দুক ফিৰণত শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন মাস্কেট্ৰি বঁটা পাবলৈ সক্ষম হৈছে তৃতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান সোণমইনা দাস। কুচকাৱাজৰ শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন ড্ৰিল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান দীপেন সিন্টে। অসম বন সুৰক্ষা বাহিনীৰ 940 গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাপে বিবেচিত হৈ অভাৰঅল বেষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান জ্যোতিপ্ৰসাদ টায়ে।
অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱানসকলৰ আজিৰ এই দীক্ষান্ত সমাৰোহৰ সন্মানীয় মুখ্য অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ প্ৰদান কৰিব। আমি মহোদয়ক সশ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। অসম চৰকাৰৰ বন আৰু পৰিৱেশ সুৰক্ষা বিভাগৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়া, অসম চৰকাৰৰ বন বিভাগৰ বিশেষ অতিৰিক্ত মুখ্য সচিব শ্ৰী M.K. যাদৱ ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বন সুৰক্ষা বাহিনীৰ নৱনিযুক্ত কনিষ্টবল জোৱানসকল, তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল, উপস্থিত সুধীবৃন্দ, লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম বন সুৰক্ষা বাহিনীৰ নৱনিযুক্ত কনিষ্টবল জোৱানসকলৰ এই পাছিং আউট পেৰেডত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখ আৰু আনন্দ আমি অনুভৱ কৰিছোঁ। ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পাছিং আউট পেৰেড এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এয়া প্ৰতিজনৰ জীৱনৰ গৌৰৱ আৰু প্ৰাপ্তিৰ মুহূৰ্ত। জীৱনৰ ভৱিষ্যতৰ প্ৰতিটো দিনতে আমি এই পাছিং আউট পেৰেডৰ সোণোৱালী ক্ষণসমূহ আমি ৰোমন্থন কৰোঁ আৰু আজি গ্ৰহণ কৰা শপত বাক্যই আমাৰ কৰ্মময় জীৱনৰ প্ৰতিটো ক্ষণ আৰু প্ৰতিটো মুহূৰ্তক প্ৰেৰণা আৰু সাহস যোগাই যাব। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ স্বীকৃতি ৰূপে আজি যিসকলে পুৰস্কাৰ বিজয় কৰিবলৈ সক্ষম হ'ল তেখেতসকলকো মই অভিনন্দন জনাইছোঁ। পাছিং আউট পেৰেড চাবলৈ আজি আমাৰ নৱনিযুক্ত কনিষ্টবল জোৱানসকলৰ গৌৰৱী পিতৃ মাতৃ আৰু পৰিয়ালৰ নিকটতম আত্মীয়সকল উপস্থিত আছে। মই লাচিত বৰফুকন পুলিচ একাডেমীক তেখেতসকলকো আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ সন্তানৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্তত আমি সকলোৱে আমি অনুভৱ কৰা বিৰল আনন্দৰ বাবে তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি অসম বন সুৰক্ষা বাহিনীৰ 940 গৰাকী নৱনিযুক্ত কনিষ্টবল জোৱানে এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰিছে। এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰা কনিষ্টবল জোৱানসকলে আহিবলগীয়া প্ৰত্যাহ্বানৰ সৈতে উপযুক্তভাৱে আৰু সফলতাৰে যুঁজ দিবলৈ তেখেতসকলক পেছাদাৰী, শাৰীৰিক আৰু মানসিক ৰূপে পৰ্যাপ্ত ৰূপত গঢ়ি তোলা হৈছে। পাছিং আউট পেৰেডত তেখেতসকলে দেখুওৱা সুন্দৰ মাৰ্চ আৰু তেখেতসকলৰ শৰীৰ আৰু মানসিক সন্তুলনে এই প্ৰশিক্ষণৰ সময়ছোৱাত তেখেতসকলে লাভ কৰা অভিজ্ঞতা আৰু সফলতাক অত্যন্ত সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। এই জোৱানসকলক অসম পুলিচ বেটেলিয়নৰ বৰহমপুৰ লামডিং দৌলাখাল, অভয়াপুৰী ডাকুৰ আৰু লীলাবাৰীত প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হৈছিল আৰু শেষলৈ লাচিত বৰফুকন পুলিচ একাডেমীক তেখেতসকলক সমন্বিতভাৱে প্ৰশিক্ষণ দিয়া হৈছিল।
এই প্ৰশিক্ষণ কাৰ্যৰ সৈতে জড়িত মই অসম পুলিচ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকলক অভিনন্দন জনাইছোঁ। অসম আৰক্ষীক সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি সফলতাৰ শিখৰত উত্তীৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়াকো মই আজিৰ এই সুন্দৰ মুহূৰ্তত অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যৰ 26,832 বৰ্গ কিলোমিটাৰক আমি বনভূমি হিচাপে সংৰক্ষণ কৰোঁ। আমাৰ ৰাজ্যৰ সৰ্বমুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ই 34.21%। বনাঞ্চলৰ উপৰিও 7খন ৰাষ্ট্ৰীয় উদ্যান আৰু 17খন ৱাইল্ড লাইফ চেঞ্চুৰীৰে অসমৰ বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ এক ভৰপূৰ অপৰিসীম প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ। এই সম্পদৰাজিক চোৰাং চিকাৰী আৰু বন ধ্বংসকাৰীৰ পৰা সুৰক্ষা কৰিবলৈ আমাক পৰ্যাপ্ত বন সুৰক্ষা বাহিনীৰ প্ৰয়োজন। 1984 চনত প্ৰথম অসমত অসম বন সুৰক্ষা বাহিনী গঠন কৰা হৈছিল। দ্বিতীয় বন সুৰক্ষা বাহিনী 2009 চনত গঠন কৰা হৈছিল আৰু আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এইবাৰ তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ অসমৰ বনাঞ্চলসমূহ অত্যন্ত বেছিকৈ আন্তঃৰাজ্যিক সীমাত অৱস্থিত। অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড এই আন্তঃৰাজ্যিক সীমান্তত আৰু আমাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আমাৰ বনভূমিসমূহে বিৰাজ কৰে। ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা সমস্যা আৰু এই সীমা সমস্যাৰ আলম লৈ বন সম্পদ ধ্বংসৰ বাবে সদায় আগ্ৰহী হৈ থকা এছাম লোকৰ বিৰুদ্ধে আমাৰ বন সুৰক্ষা বাহিনীৰ জোৱানসকল এক নিষ্ঠাবান প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। কাৰণ যদি বন সম্পদক আমি ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মানৱ জাতিৰ ভৱিষ্যত সম্পূৰ্ণভাৱে ভয়াৱহ আৰু বিপদজনক হৈ পৰিব। সেইবাবে বন সুৰক্ষা বাহিনীৰ কৰ্মীসকল অকল বন সুৰক্ষাৰ বাবে নিয়োজিত নহয়, ভৱিষ্যতৰ মানৱ সমাজখনকো বিভিন্ন ধৰণৰ জৈৱ প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰাৰ বাবে এক অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰি থাকিব লাগিব। আজি আমি সকলোৱে জানো যে অসমত যোৱা 3টা বছৰত নিকা আৰু স্বচ্ছ নিযুক্তিৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। স্বাধীনতাৰ পিছত বহুবোৰ চৰকাৰ আহিল আৰু গ'ল, কিন্তু স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটাক সুনিশ্চিত কৰিবলৈ সকলোৱে বিফল হৈছিল। তাৰ ফলত অসমৰ যুৱক সমাজ প্ৰায়ে হতাশাত ভুগিছিলে আৰু হতাশাৰ ফলস্বৰূপে বিভিন্ন সময়ত অসমৰ যুৱক সমাজে নিজৰ কক্ষপথৰ পৰা কক্ষচ্যুত হোৱাৰ বহু উদাহৰণ আমাৰ সন্মুখত দেখা দিয়ে। যোৱা কিছুদিন আগতে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন সদস্য আৰু বিভিন্ন ধন বলৰ কৌশলেৰে চাকৰি পোৱা যুৱকসকলৰ, যুৱতীসকলৰ বিৰুদ্ধে ন্যায়ালয়ে লোৱা কঠোৰ ভূমিকাই এই কথা প্ৰমাণ কৰিছে যে এতিয়া অসমত আমি এটা স্বচ্ছ নিযুক্তিৰ আৰু স্বচ্ছতাৰ এটা নতুন যুগত
প্ৰৱেশ কৰিছোঁ। এই সুযোগতে এটা সুন্দৰ ইনভেষ্টিগেশ্যন কৰি লোকসেৱা আয়োগৰ অধ্যক্ষ সদস্যসকলৰ বিৰুদ্ধে আদালতত সফল হ'ব পৰাটো অসম পুলিচৰ অনুসন্ধান শাখাৰ আৰু অনুসন্ধানৰ বিষয়াসকলৰ বাবে আন এক কৃতিত্ব। মই আজিৰ দিনটোত পুনৰ এবাৰ অসম আৰক্ষীৰ যিসকল বিষয়া এই গোচৰটোৰ অনুসন্ধানৰ বিষয়ে আৰু ইয়াৰ লগত প্ৰথমৰ পৰাই জড়িত হৈ আছিল তেখেতসকলকো মই পুনৰ এবাৰ অভিনন্দন জনাম। স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া আমাৰ চৰকাৰখনে আৰম্ভ কৰাৰ ফলত আজি আমি 960 গৰাকী অসমৰ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানক আজি আমি বন সুৰক্ষা বাহিনীৰ এই সুন্দৰ ইউনিফৰ্মত দেখিবলৈ সক্ষম হৈছোঁ। আমাৰ অসমৰ যিবিলাক ৰাজনৈতিক দল কংগ্ৰেছ আৰু দুই এটা আঞ্চলিক দলে এই নিযুক্তিৰ প্ৰক্ৰিয়াক সদায়ে সমালোচনা কৰি আহিছে। মই আজিৰ দিনটোত তেখেতসকলক আহ্বান জনাম যে ৰাজনীতিৰ পৰা অলপ দূৰলৈ গৈ আজিৰ দিনটোত আপোনালোকে এই গৌৰৱী ইউনিফৰ্মৰ জোৱানসকলক আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক এখন্তেক দেখা দিয়ক, এখন্তেক কথা পাতক আৰু আপোনালোকে অনুভৱ কৰিব যে কেনেকৈ আপোনালোকৰ দিনত লাখ টকাৰ দুৰ্নীতি নকৰাকৈ চাকৰি আশাও কৰিব নোৱাৰা সেইখন সমাজৰ বিপৰীতে আজি কেনেকৈ আশা আৰু আকাংক্ষাৰে উদ্ভাসিত অসমৰ এটা নতুন যুৱচামৰ যোৱা 3টা বছৰত আবিৰ্ভাৱ হোৱা আমি দেখা পাইছোঁ। আজি এই দুখীয়া দেউতাক মাকসকলৰ লগত কথা পাতিলে গম পাব যে কাৰো লগত ৰাজনৈতিক সম্পৰ্ক নাই, কোনো এজনে কতো এটা টকাও দিবলগীয়া হোৱা নাই। মই গৌৰৱ অনুভৱ কৰোঁ যে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ সেই কাৰ্যকালবিলাকৰ কথা যদি আমি আঁতৰাই দিওঁ, সমসাময়িক অসমত এটা টকাও ঘোষ নিদিয়াকৈ চাকৰি দিয়াৰ বিৰল কৃতিত্ব আৰু প্ৰাপ্তি এইখন চৰকাৰৰ আৰু এইখন চৰকাৰৰ এই প্ৰয়াসত অসমৰ ভৱিষ্যতে সদায় যুগে যুগে প্ৰশংসা কৰি যাব। আজি যিসকল ব্যক্তিয়ে অসমৰ সুৰক্ষাৰ কথা কয়, অসমৰ ভৱিষ্যতৰ কথা কয়, তেওঁলোকক মই এটাই কথা ক'ম যে লাখ লাখ কোটি কোটি টকালৈ চাকৰিৰ দুৰ্নীতি কৰা ব্যক্তিসকলে নতুন অসম কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। অসমৰ ইতিহাসে কেতিয়াও পাহৰি যাব নোৱাৰে যে ৰাকেশ পালৰ দৰে ব্যক্তিক কোনটো চৰকাৰ, কোনটো ৰাজনৈতিক দলে নিযুক্তি দিছিল আৰু কাৰ কাৰণে ৰাকেশ পালক দোষ দিয়াৰ পৰিৱৰ্তে ৰাকেশ পালৰ দৰে ব্যক্তিক জন্ম দিয়া ব্যক্তিসকলে আজি আদালতৰ অভিযোগনামা আৰু আদালতে কাৰাদণ্ড বিহাৰ পিছত এবাৰৰ হ'লেও অসমৰ যুৱক সমাজৰ ওচৰত ক্ষমা খোজা উচিত। তেওঁলোকে ৰাকেশ পাল আৰু সেই ধৰণৰ সদস্যসকলক নিযুক্তি দিয়াৰ বাবে অসমৰ এটা প্ৰজন্মই চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। তেওঁলোকৰ বঞ্চিত জীৱন আৰু বঞ্চিত যৌৱনক আজি কোনে উভতাই দিব? যিসকলে এই ধৰণে ৰাজনীতি কৰিলে, যিসকলৰ দিনত লোকসেৱা আয়োগ অসম পুলিচৰ নিযুক্তিত কলংক আৰু কলুষিত হৈছিল, তেওঁলোকে এবাৰৰ বাবেও অসমৰ যুৱ সমাজৰ আগত ক্ষমা খোজা উচিত। আজি আমাৰ সন্মুখত বন সুৰক্ষা বাহিনী দেখিছোঁ।
এই বন সুৰক্ষা বাহিনীত অসমৰ জাতি আৰু জনগোষ্ঠীৰ প্ৰতিফলনো আমি দেখা পাম। অকল স্বচ্ছ নিযুক্তিয়ে নহয়, এই নিযুক্তিক যদি আমি আৰু ভিতৰলৈ গৈ চাওঁ, অসমৰ প্ৰতিটো অঞ্চল, প্ৰতিটো জাতি আৰু প্ৰতিটো ধৰ্মৰ আমি ইয়াত এক সমাহিত স্বৰূপ দেখা পাম। কিন্তু অসম আৰক্ষী আৰু অসম ফৰেষ্টত 2001 চনৰ পৰা 2014 চনলৈ যি নিযুক্তি হৈছিল, সেই নিযুক্তিত আমি এটা বিশেষ সম্প্ৰদায়ৰ প্ৰাদুৰ্ভাৱ দেখা পাইছিলোঁ। 30%, 35% যুৱক যুৱতী এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বাবে মুকলি কৰি দিয়া হৈছিল। কিন্তু তাৰ বিপৰীতে আজিৰ এই বন সুৰক্ষা বাহিনীৰ এই নতুন বেটেলিয়নত আমি হিন্দুও দেখা পাম, মুছলমানো দেখা পাম, খ্ৰীষ্টিয়ানো দেখা পাম, প্ৰতিটো জাতিৰ জনজাতিৰ লোক দেখা পাম। এখন বৃহত্তৰ অসমৰ আমি প্ৰতিবিম্ব ইয়াতে দেখা পাম। অসমৰ ভৱিষ্যতৰ সুৰক্ষা, বন সম্পদৰ সুৰক্ষা আৰু স্বচ্ছ আৰু নিকা নিযুক্তিৰ এই নতুন দিগন্ত আজি আমি আৰম্ভ কৰিবলৈ পাই অসমৰ জাতি মাটি আৰু ভেটি সুৰক্ষা কৰাৰ দিশত আৰু এক প্ৰচণ্ড অগ্ৰগামী খোজ আমি পেলাবলৈ সক্ষম হৈছোঁ। বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি টোপনিৰ পৰা উঠো, 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব, মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছোঁ। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰক আমি অসমৰ যুগনায়ক, শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলোঁ। ইয়াৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। অক্টোবৰ মাহত আমি ইয়াৰ শুভ উদ্বোধন কৰিম। কিন্তু এই নতুন একাডেমীৰ শুভ উদ্বোধন হোৱাৰ আগতেই এই প্ৰশিক্ষণ শিবিৰলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষীৰ জোৱানসকল আহিবলৈ আৰম্ভ কৰিছে। এক উন্নত কৌশল আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে আজি দেৰগাঁও পুলিচ একাডেমীও আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মই অত্যন্ত আনন্দিত যে অসম আৰক্ষীৰ জোৱানসকল
6টাকৈ কামাণ্ডো বেটেলিয়নৰ জোৱানসকল ফৰেষ্ট বেটেলিয়নৰ জোৱানসকলক প্ৰশিক্ষণ দিয়াৰ পিছত বৰ্তমান লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰ পুলিচৰ জোৱানসকলৰ প্ৰশিক্ষণ কাৰ্য চলি আছে। অহা নৱেম্বৰ মাহত ভাৰতবৰ্ষৰ আন এখন ৰাজ্য গোৱাৰ পৰাও গোৱা পুলিচে 1000 জোৱানক লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিব। মই বিশ্বাস কৰোঁ যে চাওঁতে এই লাচিত বৰফুকন পুলিচ একাডেমী ৰাষ্ট্ৰীয় পটভূমিটো উজ্বলি উঠিব। অসম আৰক্ষীয়ে আমাৰ 102 সেৱাক এক নতুন ৰূপত লৈ যাবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে। এই 102 সেৱাৰ যি কণ্ট্ৰল আৰু কামাণ্ড ষ্ট্ৰাকচাৰ হ'ব, এই কণ্ট্ৰল আৰু কামাণ্ড ষ্ট্ৰাকচাৰো আমি দেৰগাঁৱতে এই পুলিচ একাডেমীতে স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু এক প্ৰকাৰ এই দেৰগাঁৱৰ পৰাই অসমৰ গোটেই চুকে কোণে আইন শৃংখলাৰ কামত নিয়োজিত 102 সেৱাৰ বাহনসকলক বাহনবোৰক আৰু ইয়াৰ লগত জড়িত মানৱ সম্পদসমূহক নিয়ন্ত্ৰণ কৰা হ'ব। অৰ্থাৎ চাওঁতে লাচিত বৰফুকন পুলিচ একাডেমী এক ৰাষ্ট্ৰীয় স্তৰলৈ আমি লৈ যাবলৈ সক্ষম হ'ম। লাচিত বৰফুকনৰ গৌৰৱময় গাথা আৰু অসম পুলিচৰ সাহসী আৰু বৃত্তিগত ক্ষমতা প্ৰফেশ্যনেলিজিমক এই লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ে আজি প্ৰতিনিধিত্ব কৰিছে। পুনৰ এবাৰ মই আজিৰ এই সুন্দৰ দিনটোত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বন বিভাগক অভিনন্দন জনাইছোঁ যে 960 গৰাকী আপোনালোকে নতুন কনিষ্টবল জোৱানক আজিৰ পৰা আপোনালোকৰ বিভাগত আদৰণি জনাব। কাজিৰঙা মানসত গড় চিকাৰীৰ বিৰুদ্ধে হওক আৰু অসমৰ প্ৰতিটো বনজ আৰু আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীক ৰক্ষণাবেক্ষণ দিয়াত আপোনালোকৰ প্ৰচেষ্টাত এই জোৱানসকলে এক নতুন মাত্ৰা প্ৰদান কৰিব। পুনৰ এবাৰ বন বিভাগক আজিৰ এই সুন্দৰ দিনটোৰ বাবে মই ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ অসম বন সুৰক্ষা বাহিনীৰ গৌৰৱী কনিষ্টবল জোৱানসকলক আৰু ইয়াত ভাগ লোৱা আজিৰ মাৰ্চ পাষ্টত ভাগ লোৱা যুৱক যুৱতীসকলক আৰু পুৰস্কাৰ বিজেতাসকলক পুনৰ এবাৰ মই অভিনন্দন জনাইছোঁ। পিতৃ মাতৃসকলক মই পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ। অভিভাৱকসকলক কৃতজ্ঞতা জনাইছোঁ আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানকে আদি কৰি লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ আৰু বিষয়া ইনষ্ট্ৰাক্টৰ সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। Attention! Shrimad! That police come and
কুচকাৱাজৰ গতি পৰিৱৰ্তন লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা আজিৰ এই দীক্ষান্ত সমাৰোহৰ জৰিয়তে দীক্ষিত হৈ একোজন বন সুৰক্ষা বাহিনীৰ জোৱানৰ স্বীকৃতি লাভ কৰি দীক্ষান্ত অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ গঠনমূলক পৰামৰ্শ হৃদয়ংগম কৰি শিক্ষাগুৰুসকলৰ আশীষ শিৰত লৈ দীক্ষান্তস্থলীৰ পৰা তিনিজনত বিভক্ত হৈ প্ৰত্যাগমন কৰিছে নিজ নিজ শিবিৰলৈ আৰু এনেদৰে প্ৰত্যাগমন কৰিব নিজ নিজ নিয়োজিত কৰ্মক্ষেত্ৰলৈ য'ত তেওঁলোকে পাব এখনি ব্যৱহাৰিক ক্ষেত্ৰ য'ত সুবিধা লাভ কৰিব নিজকে দেশৰ সেৱাত চৰকাৰী সেৱাত ব্ৰতী কৰিবলৈ चेहरे में मुस्कान लिए देशभक्ति गीत और सभी के तालियों के गड़गड़ाहट के बीच परेड ग्राउंड से अंतिम पग निकलते ही सभी जवान आज संपूर्ण रूप से असम फॉरेस्ट प्रोटेक्शन फोर्स का हिस्सा बन गए हैं। हमारी तरफ से सभी जवानों को हार्दिक बधाइयाँ।
Thangka, the art of sword and spear. The traditional martial art of Manipur. थांग का अर्थ है तलवार और ता का अर्थ है भाला। इस मार्शल आर्ट को लगभग 400 साल पहले मणिपुर के राजा और महाराजाओं ने शुरुआत किया था और आज इसे भारत में खेल के रूप में स्थापित कर लिया गया है। इसी को आज आप सभी के समक्ष प्रस्तुत करने जा रहे हैं, जिन्हें नेतृत्व कर रहे हैं मणिपुर पुलिस के रिक्रूट नंबर 1023004 वाक्तबा मैतेई और उनके साथी। নালাগে এটা তোর নেট পাবো তা ওরে ওরে